সানি লিওনি। আপুনি নিশ্চয় সানি লিওনিক চিনি পায়। আপুনি বাৰু সানিৰ অনুৰাগী নেকি? সানি লিওনিয়ে অভিনয় কৰা বলিউডৰ চলচ্চিত্ৰ নিশ্চয় আপুনি চাইছে, কিন্তু আপোনাতকৈ বেছি অনুৰাগী এওঁ। আপুনি সানি লিওনিৰ অনুৰাগী বুলি যদি এওঁক অৱগত কৰে, তেন্তে এওঁৰ মাংসৰ দোকানত আপুনি পাব বিশেষ ৰেহাই। আপুনি পাব 10% ৰেহাই। গ্ৰাহকক আকৰ্ষণ কৰাৰ এয়া এক কৌশল। এওঁৰ এই ৰেহাইৰ পিছত এওঁৰ দোকানত ভিৰ কৰিছে মাংস ক্ৰেতাই। পিছে এওঁৰ ৰেহাই আপুনি অসমত নাপায়, কাৰণ এই দোকানখন আছে কৰ্ণাটকত। এওঁৰ নাম KN প্ৰসাদ। এওঁ সানিক ভাল পায়। সানি লিওনিক এগৰাকী পৰ্ণ ষ্টাৰৰ দৃষ্টিৰে নাচায় তেওঁ। এণ্টাৰটেইনমেণ্ট ডেস্ক, ভাৰতবাদ। ৰাজনীতিৰ পথাৰৰ পৰা খেতি পথাৰলৈ, অপৰাধৰ পৰা ন্যায়লৈ, দুৰ্নীতিৰ পৰা সংস্কৃতিলৈ, প্ৰতিটো ক্ষণত সলনি হোৱা দেশৰ খবৰ আমাৰ দৃষ্টি। অসম, অৰুণাচল লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰ আপোনাৰ হাতত। কেৱল ভাৰত ওৱানত।